আমাৰ দুখাখনেতো মুকুট লগাই ল'লে ঐ বুঢ়া মুকুট এতিয়া লগাই ল'লে পিছলে কি পিন্ধিব পিছলে চুলি লগাই পেলাই পিন্ধিম বোলে শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ মই ঘূৰাই দিছোঁ এনে মোক কেনেকুৱা লাগিছে জনাব দে আৰু উপায় নাই ৰাইজ এইফালে আমি আহি পাই গ'লোহি তো নমস্কাৰ ৰাইজ ইমান দিনে মই কৈ আছিলোঁ যে আমাৰ গাঁৱত অহা 4 তাৰিখে ভাওনা বুলি আৰু আজি সেই দিনটো ফাইনেলি আহি গ'ল আৰু আজি হৈ গ'ল 4 তাৰিখ আৰু এতিয়া আমি গৈ আছোঁ ভাওনাৰ কাৰণে ৰয়েল আনিবলৈ ৰাতিলৈ ভাওনা আছে তো মই কি লৈছোঁ মানে অলপ দেৰিকৈ কৈ আছোঁ বাৰু এতিয়া বলক জল্দি গৈ ৰয়েলখিনি লৈ আনোগৈ কি ৰয়েল আনিম সকলোবোৰ দেখাই আছোঁ বলক আমাৰ গাড়ী আহি পাই গ'ল এই আমাৰ দুৰ্যোধন আৰু অস্ত্ৰমাৰ বাহনত আমি এতিয়া গৈ থাকোঁ ৰয়েল আনিবলৈ চলো আজি বোলে মই সিহঁতে মোক পষ্ট কৰি দিবা দুটা কৰিব পাৰিম মই এটা বান্ধব পাৰিম বেংকে আৰু নে কি কোৱা অস্ত্ৰমা আজি ভাওনা কেনেকুৱা হ'ব আজি গুলি কৰিব লাগিব একদম পুৰা খাতৰনাক ঝটকা জৰা চা আমাৰ কৰ্ণৱ ভাই ক'ত গ'ল সকলো গৈ চব পুৰা ৰেডি হৈ আছে আৰু আমি এতিয়া যাওঁ ৰয়েল আনিবলৈ আহা প্ৰৱেশ কৰা উদাই আমাৰ নুমল আৰু আমাৰ আয়ুষ ভাই আমাৰ এণ্ট্ৰি কৰিছে মানে দৰ্শক মণ্ডলী আৰু এতিয়া আমি ৰয়েল আনিবলৈ গৈ আছোঁ মিল বজাৰ হা মিল বজাৰ যাম ৰয়েল আনিম দাড়িখিনি আজি কাটিছোঁ প্ৰায় 5 বছৰ মূৰত বাপৰে 5 নহয় 6 বছৰ লকডাউনতে কাটিছিলোঁ এবাৰ 5 বছৰ মূৰত মানে কাটি দিছোঁ মোক কেনেকুৱা লাগিছে জনাব দে আৰু উপায় নাই আৰু কাটিবতো লাগিবই ৰাইজ এইফালে আমি আহি পাই গ'লোহি মিল বজাৰ য'ত ৰয়েল আনিম মানে আজি গোটেই সোপা এতিয়া চব যিমান ভাৱৰীয়া আছে সকলো পাইছে এইফালে আমাৰ মেইন অৰ্জুন আৰু শগুনি মানে এণ্ট্ৰি হৈছে জাষ্ট বঢ়িয়া পালাহি মজা আহা আমি আহিছোঁ মানে মিল বজাৰত অপুপদাৰ ঘৰত বলক আজি সকলো ৰাইজ আজি মানে কৌৰৱ পাণ্ডৱ একেলগে যে বুদা যুদ্ধ ইয়াতে যাব নেকি এতিয়া মেইন কৃষ্ণ ক'লে গ'ল এই মামা কেইটা আহিলে ক'ত আবাই কৈ দে মামা এই এনেকে মুকুট চোৱাত বিহি আমাৰ দুখাখনেতো মুকুট লগাই ল'লে ঐ বুঢ়া মুকুট এতিয়া লগাই ল'লে পিছলে কি পিন্ধিব পিছলে চুলি লগাই পেলাই পিন্ধিম এইফালে আমাৰ অস্ত্ৰমাই মুকুট লগাই লৈছে পুৰা ৰেডি অস্ত্ৰমা এই উত্তম এবাৰ দেখাই দে মোৰ কি মুকুট পিন্ধিম পিছত দেখাম এইফালে আমাৰ কৰ্ণদা এবাৰ পিন্ধি দেখাই দিয়া বঢ়িয়া মাতিলোঁ আগৰ ভিডিঅ'ত আগৰ ব্লগতে মাতিলোঁ মই তই নাই চাবা বচন এটা মাতচোন তই কিবা এটা কি মাতো বচন মাতিবি কাইলৈ মাতিব বচন অ'কে বোলে শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ মই ঘূৰাই দিছোঁ এনেকৈ ঘূৰাই থাকিব ঐ ভীমসেন তোমাৰ গদা পাই গ'লি ভীমসেনৰ টোপনি ধৰিছে ৰাইজ তোমাৰ সাৰথীৰ অস্ত্ৰপাত দি দিছোঁ তোমাক অ'কে মাইকটো এতিয়া লৈছোঁ চ' এতিয়া মানে এনেই জাষ্ট ট্ৰাই কৰিছোঁ আৰু পিছত আমি ভালকৈ লগাই ল'ম মাইকটো ইয়াতে লগাই ল'ম এই বঢ়িয়া আমাৰ মেইন গুৰু যে আমাৰ এইফালে আছে দেই পৰাগ ভাই আমাৰ ই মানে মেইন আৰু পৰাগ ভাই আমাৰ এয়া স্বয়ং বাসুদেৱ ৰেডি হৈ আছে গাইছ বাসুদেৱক এইফালে ৰেডি কৰি আছে বাসুদেৱ কিবা এটা কৰি দিয়া আমাৰ কৰ্ণদা ৰেডি হৈছে পুৰা ৰাইজ চ' কৰ্ণদাক চাব পাৰিছে কেনেকৈ আছে এইখিনি মানে এনেই জাষ্ট নৰ্মেলি এইটো ওপৰলৈ যাব আৰু এয়া এইফালে আমাৰ পুৰা দুৰ্যোধন ৰেডি হৈছে পুৰা মুকুট ৰয়েল পুৰা ৰেডি হৈছে কৰ্ণৰ ৰেডি হ'ল আমাৰ যুধিষ্ঠিৰৰ ৰয়েল ৰেডি হৈ আছে তো প্ৰায় এটাকৈ হৈ গৈ আছে তই গৈ থাক খোজকাঢ়ি আমি জলদি যাম আৰু ইয়াৰ পৰা এইফালে আমাৰ কাপোৰ মানে ৰয়েল পূৰা চোৱা হৈ গ'ল কমপ্লিট আৰু লৈ ল'লোঁ এতিয়া জলদি আমি গৈ থাকোঁ ব'ল আয়ুষ ব'ল সোমাই থাক সেইফালে বাপৰে বাহ যথেষ্ট টাইম হ'ল ৰাইজ এইফালে আমি লাহে লাহে গৈ থাকোঁ বাকী সকলে চাই মেলি আহি থাকিব আমি ইয়াৰ কাৰ চাৰ লৈ লৈছোঁ আৰু এয়া কাৰ মেইন আজি কাৰণে বধিব নুমলক আমাৰ নুমল মানে মেইন তই হেলমেটটো পিন্ধিলেচোন ভাল লাগিব
তো ৰাইজ এতিয়া মই আহি ঘৰ পালোহি আৰু এইফালে চব ৰয়েল ধুনীয়াকৈ মুচি কাচি দিলোঁ মানে অলপ ধূলি চুলি দিনটো সেইকাৰণে ধূলি লাগি আছিলে এইটো অলপ ধুনীয়াকৈ মুচি দিলোঁ পানী দি পেলাই তাৰ পৰা এইফালে চব ৰয়েল ধুনীয়াকৈ মেলি দিছোঁ তো এইপিনে আছে আমাৰ শনিন দাহঁতৰ ড্ৰেছ মানে তেওঁলোকৰ লগত পোহৰি নাজানো কি ওলায় তো এইপিনে পূৰা ৰেডি তো ৰাইজ এইফালে মই আহিছিলোঁ এতিয়া দোকানলৈ আৰু দোকানত মানে এতিয়া আজি যিহেতু হোলী ন মানে সেইকাৰণে চবেই এতিয়া হোলী লগাই দিলে একো নাই বাৰু আজি এতিয়া আকৌ ঘৰ গৈ গা ধুবই লাগিব তো আজি কিন্তু গৰম যথেষ্ট পৰিছে ৰাতিলৈ এতিয়া কি হয় তাকে চাওঁচোন ৰাতিলৈও যথেষ্ট গৰম উঠিব পূৰা ভালকৈ একদম আমি ভাওনা চাওনা কৰিবলৈ চেষ্টা কৰিম চব ঈশ্বৰৰ ওপৰত আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভাওনা ভাগ আমাৰ হৈ যায় তো ৰাইজ এইফালে এতিয়া মই ওলাইছোঁ নামঘৰলৈ যাবলৈ মানে বোলো নামঘৰত গৈ চাকি এগছ জ্বলাই আহোঁ আৰু এইফালে পূৰা ধুতি লগাই দিছোঁ তো এতিয়া বলক প্ৰসিদ্ধ মই যাওঁ আৰু মোৰ মাহঁতে কি ক'ব লকডাউনৰ পিছত এইবাৰ মানে ফাৰ্ষ্ট একদম মুচ চুচ কাটি দিছোঁ উপায় নাই আৰু পেন চেন কৰিব অলপ তো সেইকাৰণে কাটিব লাগিব বলক এতিয়া আমি নামঘৰ পাওঁ ৰাইজ এইফালে মই পূৰা ৰয়েল চয়েল ৰেডি হৈছোঁ আৰু এতিয়া যাবলৈ নামঘৰলৈ আৰু এইফালে চাওক নাই অৱস্থা মুকুট মানে ল'বলৈ জেগা নাই কাৰণে পিন্ধি লৈছোঁ আৰু দে আৰু একো নাই তো লেটছ গ' গাইজ চলো লাহে লাহে গৈ থাকোঁ মই ষ্টেণ্ডডালো লৈ লৈছোঁ মানে ভিডিঅ' কৰিম বোলে ভিডিঅ' মেইন নে কি কয় ৰাইজ কেনে লাগিছে ৰাইজ হেলমেট মুকুট পিন্ধি পেলাই মই স্কুটি চলাই আছোঁ দে আৰু তো ৰাইজ এইফালে আমাৰ মানে শ্ৰীকৃষ্ণক মেকআপ কৰিবলৈ আমাৰ উপবদাহঁত পূৰা ৰেডি হৈছে আৰু সেয়া সৎকাৰ কৰি লৈছে আৰু এইফালে আমাৰ ভীমখেন বহি আছে কৰুণা দা আমাৰ এইফালে অৰ্জুন দা বহি আছে এই কৰুণা মানে মেইন এইফালে শুকুনি বহি আছে আৰু এইফালে মই তো এইফালে মই ফাইনেলি মেকআপটো লৈ লৈছোঁ আৰু তো 12 বছৰ মূৰত মানে ভাওনাত ভাও লৈছোঁ আৰু এইবাৰ কিমান দিনৰ মূৰত মেকআপ লৈছোঁ গাইজ ক'লা মানুহ বগা হৈ কৰি দিছে আৰু তো অলপ চলপ আৰু পিছফালে আমাৰ ৰেডি হৈ আছে আমাৰ কৰ্ণ মানে মেইন মহানায়ক তেওঁ এই আজিৰ ভাওনাৰ একদম আমাৰ শ্ৰীকৃষ্ণ সকলোৰ লগতে মই এইফালে ৰয়েলৰ মানে পিন্ধি ল'লোঁ মোৰ চুলিডালো লগাই দিছে তো এইফালে পূৰা অপূৰ্বদাই পূৰা মোক ৰেডি কৰি আছে ৰাইজ তো মোক ভিডিঅ' কৰি আছে আমাৰ ল'ৰাকণ ভাই তো এতিয়া মুকুটটো পিন্ধাই দিছে আৰু মেইন মানে তো মই মানে ওখ মানে যে সেইকাৰণে চাপৰি দিবলগীয়া হৈছে উপায় নাই আৰু দে আৰু তো ইমান মাথাটো পূৰা টাইটকৈ পূৰা লাগি এনেকুৱা মাথা বিষ হৈ উঠি গৈছে উপায় নাই তথাপি লগাই লৈছোঁ বোলো পিছত যাতে আকৌ খুলি খালি ভালকৈ নপৰে টাইটকৈ চেক কৰি মেলি দিছে আৰু ধুনীয়াকৈ তো মোৰ মানে যিটো চৰিত্ৰ আছিলে চৰিত্ৰটোৰ সৈতে অলপ মুকুটটো অলপ খেলমেল এটা হ'ল মই মানে যিহেতু প্ৰথমবাৰ লোৱা নিচিনাই সেইকাৰণে মই মানে কোনটো মুকুট মই ডিচাইড ভালকৈ কৰিব নোৱাৰিলোঁ তো মুকুটটো মই অলপ অসুৰৰ টাইপৰ মুকুট হৈ গ'ল কিন্তু মই পঞ্চপাণ্ডৱৰ সেনাপতি যিহেতু অলপমান বেলেগ ধৰণৰ মুকুট চুকুট বা অলপ ড্ৰেছটো আনিব লাগিছিলে কিন্তু মানে কোনো দেখাই নিদিলে তো সেইটো এটা আক্ষেপ থাকি গ'ল ময়ো ভালকৈ নাজানিলোঁ তো নেক্সট কৰিলে আৰু ভালকৈ কৰিব লাগিব এতিয়া আপোনালোকে মোৰ প্ৰৱেশটো চাই লওক চ' এনেকুৱা ধৰণৰকৈ মই প্ৰৱেশ কৰিলোঁ মানে 15 দিন শিকিয়ে যথেষ্টখিনি ইমানখিনি কৰিছোঁ আৰু তো ভুলে শুদ্ধই কি হৈছে নাজানো আৰু মোৰ চৰিত্ৰটো আছিলে পাণ্ডৱৰ সেনাপতি ধৃষ্টদ্যুম্ন মোৰ পাছতে এইফালে আমাৰ দ্ৰৌপদীয়ে প্ৰৱেশ কৰিলে আমাৰ অঞ্জনা বৌয়ে তো এনেদৰে ৰাইজ সকলোৱে নিজৰ নিজৰ প্ৰৱেশখিনি কৰিলে কিন্তু কি ক'ব দুখৰ কথা মই সকলোখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ একচুৱেলি মই নিজে যিহেতু ভাওনাত ভাও কৰি আছোঁ চ' সেইকাৰণে আৰু লোকক দিছিলোঁ ভিডিঅ' কৰিবলৈ সিও ভালকৈ কৰিব নোৱাৰিলে গোটেইখিনি চ' অলপ চলপ যি কৰিলে সেয়াকৈ আপোনালোকক দেখালোঁ তো আজিলৈ ইমানেই লগ পাইছোঁ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে বাই